হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আচলতে আজি কেইদিনমান আগতে গৈছিলোঁ মই গুৱাহাটীলৈ ফুৰিবলৈ। গুৱাহাটীত মোৰ এগৰাকী জেঠীমা আছে, মোৰ মাৰ বা হয়। তেওঁলোকৰ ঘৰত থাকিলোঁ দুদিনমান, থাকি পেলাই অলপমান জেগাত ওচৰে পাঁজৰে ফুৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত মুহূৰ্তবোৰ শ্বেয়াৰ কৰি দিওঁ বুলি। আৰু এতিয়া আমি ওলাই গৈছোঁ ৰাতিপুৱা, মোটামুটি এতিয়া 7টামান বাজিছে আৰু বাছেৰে যাম আমি। যিহেতু তেওঁলোকৰ ঘৰত বাছেৰে গ'লে সুবিধা হয়, হাইৱেৰ ওচৰতে ঘৰ হয়, সেয়েহে গ'লোঁ আমি ওলাই। আৰু এতিয়া ঘৰ পালোঁ, পাই পেলাই ওলাই যাম আমি ফাৰ্ষ্ট চিৰিয়াখানালৈ। এয়া হৈছে মোৰ বা, মই আৰু মোৰ বেটা আছে। আমি পালোঁ চিৰিয়াখানা। আৰু চিৰিয়াখানাখনত গৈ পাই পেলাই মনটো নাজানো কিয় ইমান বেয়া লাগি গ'ল নহয় অৱস্থাটো চাই। কাৰণ চাৰিওপিনে কনষ্ট্ৰাকশ্যনৰ কাম ষ্টাৰ্ট হৈ গৈছে, বাহিৰত ভিতৰত চাৰিওপিনে কনষ্ট্ৰাকশ্যন। আৰু এতিয়াতো এণ্ট্ৰি গেটখনেৰে সোমাব নিদি পেলাই পিছপিনেৰে দিছে। তাৰ পিছপিনেৰে গৈ পেলাই তাত টিকট কাউণ্টাৰ আছে, সেইপিনেদি সোমাই গৈ আমি এনেকৈ পাৰ্কৰ মাজেৰে গ'লোঁ চিৰিয়াখানালৈ বুলি। চিৰিয়াখানাৰ ভিতৰতো সেই একেই কনষ্ট্ৰাকশ্যনৰ কাম, চাৰিওপিনে ধূলিময়। ভিতৰত এনিমেলছবোৰৰ অৱস্থা চাই আৰু বেয়া লাগিল। আৰু এইবাৰ বেছি এনিমেলছ দেখাও নাপালোঁ। দুটা এটা কিবা কিবি দেখিলোঁ, যেনেকুৱা জিৰাফ হ'ল, এই স্পাইডাৰ মাংকি, এনেকুৱা কিবা কিবি দেখিলোঁ আৰু বেছি নাজানো কিয় দেখা নাপালোঁ। আৰু এতিয়া যে এইবোৰ যে শব্দবিলাক হৈ আছে কনষ্ট্ৰাকশ্যনৰ কাৰণে, নাজানো সিহঁতৰ কেনেকুৱা কষ্ট হৈছে চাগে। ওম যেতিয়া এবছৰীয়া আছিল তেতিয়া তাক এবাৰ নিছিলোঁ চিৰিয়াখানালৈ বুলি। তেতিয়া কিন্তু এনেকুৱা কাম একো ষ্টাৰ্ট হোৱা নাছিল আৰু ভালো লাগিছিলে বহুত। কিন্তু এইবাৰ যিটো অৱস্থা হ'ল নহয়, সেই অৱস্থাত মানে তাত থকাটো দূৰৰে কথা, তাত ভাল লগাটো দূৰৰে কথা, এই যে কনষ্ট্ৰাকশ্যনৰ কাৰণে যি ধূলি বালি উৰিছে, সেই ধূলি বালিবোৰ নাকত সোমাই আমাৰ চাবলগীয়া অৱস্থা হ'ল। সেয়েহে আমি ওলাই আহিলোঁ, বোলো যাওঁ এতিয়া ছায়েন্স মিউজিয়ামলৈ বুলি। ওচৰতে ৰিলেটিভ এঘৰ আছিলে, তেওঁলোকৰ ঘৰত গৈ অকণমান জিৰাই হতাই বা গুচি গ'ল অকণমান কামলৈ বুলি, আৰু আমি আহিলোঁ ছায়েন্স মিউজিয়ামলৈ বুলি। ছায়েন্স মিউজিয়ামত বাহিৰৰ পৰিৱেশটো বাৰু ভালেই লাগিছে, কিন্তু ভিতৰত সোমাই গৈ সেই একেই অৱস্থা যে প্ৰতিটো বস্তুত ভাঙি চাঙি পৰি আছে আৰু সেইবিলাকত লিখা আছে আণ্ডাৰ মেইনটেনেঞ্চ। আমি এবছৰ আগতে যাওঁতেও আছিল আণ্ডাৰ মেইনটেনেঞ্চ। কি এবছৰৰ ভিতৰত কি আণ্ডাৰ মেইনটেনেঞ্চে হৈ থাকে নেকি? কামৰ কি কোনো প্ৰগ্ৰেছ নহয় নেকি? মই ভাবিয়ে নাপালোঁ কিয় এনেকুৱা হৈ আছে বাৰু। যি নহওক, ভাল লাগে ন, নিজৰ জাগাত কিবা এটা আছে, বাচ্ছাবোৰক নিব পাৰি, ভাল লাগে, কিন্তু সেইটো ভালকৈ থাকিব লাগে। ইমান ডেভেলপড হৈ আছে আমাৰ গুৱাহাটীখন বা আমাৰ অসমখন, কিয় সেইবিলাকত মনোযোগ দিয়া নাই নাজানো আৰু। বাৰু যি নহওক, ছায়েন্স মিউজিয়ামলৈ গৈ কিন্তু ওমে খুব এনজয় কৰিলে। তাত যিখিনি মিৰৰ মেজিক আছে, সেই মিৰৰ মেজিকত সি বহুত ভাল পালে চাই পেলাই। তাত মানে নিজকে দেখিব পাৰি ন, আৰু বিভিন্ন ধৰণৰ মিৰৰ আছে, খুব ভাল পালে আৰু তাত এনজয় কৰিলে ঠিকছে। আৰু বাৰু যি নহওক, তাক হেপী দেখি আমিও সেইখিনিতে হেপী বাৰু, কিনো কম, হয়নে নহয়? ভাঙবো দুখো পাবা না, কাটি যাব হা, গ্লাছ না এইটো। মই কিন্তু ছায়েন্স মিউজিয়াম গৈ পেলাই খুব ভাল পাওঁ। আমি যেতিয়া পঢ়ি আছিলোঁ গুৱাহাটীত, তেতিয়া পঢ়ি থকা সময়ৰ পৰাই আমি কেতিয়াবা ছানডে লৈ পেলাই বা কিবা বন্ধ লৈ পেলাই তেনেকৈ আমি ছায়েন্স মিউজিয়াম যাওঁ আৰু খুব মানে ভাল পাইছিলোঁ। আৰু তেতিয়া আছিলোঁ গোটেইখিনি ভালে, এতিয়াহে নাজানো কিয় তেনেকুৱা অৱস্থা হৈছে। আৰু যি নহওক, ওমে যে এনজয় কৰিছে সেইখিনিয়ে ভাল লাগিছে। আচলতে গুৱাহাটীত মই 3-4দিনমান আছিলোঁ, আৰু থাকোঁতে আমি কিবাকিবি জেগাত ফুৰিলোঁ, কিন্তু আপোনালোকক মই এটা ভিডিঅ'ত দেখুওৱাটো সম্ভৱ নহ'ব। সেইকাৰণে মই আপোনালোকৰ কাৰণে দুটা ভিডিঅ' বনাম, পাৰ্ট 1 পাৰ্ট 2। আৰু পাৰ্ট 1ত আপোনালোকক মই আজিৰ এইখিনি দেখাইছোঁ। আৰু এতিয়া আমি ছায়েন্স মিউজিয়ামৰ পৰা ওলাই পেলাই যাম মামাহঁতৰ ঘৰলৈ।
আৰু ওমে মোক সুধি আছে এইটো কি মানে তাৰ খুব কিউৰিয়চিটি, তাৰ জানিব ইচ্ছা, সেইকাৰণে সুধি থাকে আৰু নতুন বস্তু দেখিলে। আৰু এয়া পালোঁ আমি মামাহঁতৰ ঘৰ, আৰু মামাহঁতৰ ল'ৰা এটা আছে সৰু বাচ্ছা, আমাৰ ওমতকৈ এবছৰে ডাঙৰ, আৰু সিহঁত দুটাৰ মাজত চকুজ লৈ পেলাই কাৰাকাৰি লাগিছে। তাৰ পাতত সি ইয়াৰ পাতত তুমি এটা কলা দিয়াচোন বাবা। আজিৰ ভিডিঅ'ৰ সমাপ্তি মই ইমানতে মাৰিলোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু গুৱাহাটী অহাৰ পাৰ্টটোতো অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, মোৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। বাই বাই।